Guys, what's up and welcome back to my YouTube channel again. তো ফাইনেলি আকৌ ইউটিউবত আহি গ'লো এক বছৰৰ পাছত আৰু বেকত আছে আমাৰ কাইদেউ। তো যিহেতু এতিয়া নতুন এটা ৰিজলিউশ্যন লৈছোঁ, তো কি হয় নাজানো, এতিয়ালৈকে গম পোৱা নাই কি হয়। আজি যিহেতু প্ৰথম ব্লগ বনাম, তো কথা কৈ একেবাৰে এক্সপিৰিয়েঞ্চটো কমি গ'ল এক বছৰ, যিহেতু কথা একেবাৰে কোৱা নাছিলোঁ। তো দেখা যাওক কি হয়। এতিয়া গৈ আছোঁ জিমলৈ, তো অলপ চলপ জিম ৰিলেটেড ভিডিঅ' দেখা হ'ব। তো দেখাই আছোঁ আপোনাক গৈ, আৰু বৰষুণ এতিয়া ধামাকা বৰষুণ দি আছে। লাষ্ট কৰিছে যে সাংসাৰিক মানুহ এতিয়া ল'ৰা ছোৱালী স্কুল পঠিয়াবলৈ আহিছে। খুৰীয়ে কৈছে বহুত দিনৰ মূৰত আহিছোঁ ইউটিউবত, তো এইফালে দেখা পাইছে। তো এতিয়া গৈ কিনে আজি আছে বেগ বাইছে, তো কি হয় দেখা যাব। আৰু বৰষুণ ধুনীয়াকৈ দি আছে, আজি এক্সাৰচাইজ কৰি মজা লাগিব। এইফালে আছে আমাৰ কাইদেউ। এই হেল্ল' এটা কবি নেকি? চাই থাকিব সকলোৱে, মৰম কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু যিহেতু লাইক কমেণ্ট চব কৰিব। আৰু যিহেতু চেনেলটো এতিয়া ফ্ৰিজ হ'ল নে কি হ'ল নাজানো বাৰু, তো ভিডিঅ' দিলেহে গম পাম। আজি ভিডিঅ'টো বনাইছোঁ, কাইলৈ পৰহিলৈ মানে ভিডিঅ'টো আপলোড হ'ব। তো চাই থাকোঁ কি হয়, এবাৰ কৰি চাওঁ আৰু এবাৰ ট্ৰাই। তো এক বছৰত বহুত বেছি কিবা কিবি হৈ গ'ল, তো আপছ এণ্ড ডাউনছ বহুতখিনি দেখা পালোঁ। তো আজিৰ পৰা আকৌ নাই, আকৌ ষ্টাৰ্ট কৰিম বুলি ভাবি এতিয়া ষ্টাৰ্ট দিছোঁ। খালি আমাৰ কাইদেউকো মাতিছোঁ, কেমেৰামেন। তো লেটছ গ'। এতিয়া মই জিমলৈ গৈ আছোঁ। আমাৰ ঘৰৰ পৰা জিমটো যিহেতু 1 কিলোমিটাৰ মানো নহয়, একেবাৰে ওচৰতে। তথাপিতো বৰষুণটো ইমান ডাঙৰকৈ দিছে, তিতি আহিছোঁ, তথাপিতো ব্লগ বনাইছোঁ আজি। পানী পৰি গ'ল। এক্সপিৰিয়েঞ্চ আজি ধামাকা, মানে ভয়ংকৰ এক্সপিৰিয়েঞ্চ আজি। এতিয়া দৌৰিব লাগিব। এইফালে ৰাস্তা পালোহি, ৰাস্তা পাৰ হোৱা কি কথা লাগিব। কেনেকুৱা ভয়ংকৰ গাইজ। চাওক, আমি বৰষুণ দিলে স্কুল নাযাওঁ, কিন্তু জিমটো এনেকুৱা এটা বস্তু, যিমানে বৰষুণ দিলে জিম দিয়ক মানে আহিব মন যায়েই। মই ছাতি লৈ কিনেও আহোঁ জিমত, ইমানেই কম। ঘৰত কথা ক'ব পৰা নাই, বেয়া টোপনি নিচে পেলাই বৰষুণ দেখা কিমান ডাঙৰ। আৰু এইফালে এইখিনি চব তলত যিমান বাইক আহিছে চব জিমলৈকে অহা মানুহ। এতিয়া ওপৰত গৈ কিনে আপোনালোক দেখাম। অলপ লাজো লাগি আছে, কি হয় এতিয়া নাজানো। আৰু আমাৰ ট্ৰেইনাৰজনক আপোনালোকক দেখাই দিম, পাঞ্জলা। তো আহি যাওক। আজিকালি মোৰ জিম নাহিলে মানে মাথাটো গৰম হৈ থাকে, কি হৈছে নাজানো। মোবাইলৰ ফাইদা আছে বেলেগ। এইফালে আমাৰ পাঞ্জলদা, আমাৰ জিমৰ ট্ৰেইনাৰ পাঞ্জলদা। মোৰ ধুনীয়াকৈ পাঞ্জলদা মোৰ এক্সাৰচাইজ দেখা পাব আপোনালোকে আজিৰ পৰা। এটা কওক, চাই থাকিব। আৰু কি কৰিব, ছাবস্ক্ৰাইব কমেণ্ট। চেনেলটো যিহেতু ফ্ৰিজ হৈ গ'ল একেবাৰে, এতিয়া নাজানো কিমান ভিউ যায় কি নাহে। আকৌ আজিৰ পৰা ষ্টাৰ্ট দিম, তো আপোনালোকে ছাপোৰ্ট কৰিব। নতুন এক্সাৰচাইজ পাব লগতে ধামাকা ফুল এক্সপিৰিয়েঞ্চ। জিম যাওক। চ' অলৰেডি গেছ ৱাৰ্ম আপ হৈ গ'ল। এতিয়া ধুনীয়াকৈ আমি এক্সাৰচাইজ কৰিম, লেট পুল ডাউন। তো আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ লেট পুল ডাউন কোনটো হয়। তো চাই থাকক। আজি এক্সাৰচাইজ কৰি মজা লাগিছে, গৰমটো ইমান উঠা নাই, মানুহ কমি গ'ল। তো গাইছ, এতিয়া আমাৰ ধুনীয়াকৈ লেট পুল ডাউন হৈ গ'ল।
এইফালে এতিয়া বেণ্টভাৰ ৰ' মাৰিম সেইকাৰণে দিয়ে একো কথাই নকয় মনে মনে মাৰি বেয়া মাৰি দিয়ে আমাৰ বেণ্টভাৰ ৰ' আৰু বেণ্টভাৰৰ বিষয়ে অকণমান কৈ দিয়ক গুচি গ'ল যে কওক বেণ্টভাৰত আৰু স্পাইনডাল কি স্পাইনডাল মাৰক আপুনি মাৰি দেখাওক বেগটো এবাৰ চাই ল'ব কেনেকৈ মাৰে ষ্ট্ৰেটটো কেনেকৈ ৰাখে বেগ লোৱাৰ বেগটো মানে তেওঁক মই ল'ম নহয় মাৰক আৰু এটা কথা কওঁ মানে মই যিহেতু বিগিনাৰ্ছ হয় মোৰ জিম মৰা এতিয়া 9-10 মাহমান হৈছে তো যিখিনি মানে জানো যিখিনি নাজানো সেইটোতো বাৰু কথা জনাখিনি দেখাই আছোঁ আপোনালোকক কিবা যদি ভুল হয় সেইটো আইডিয়া নাই যিহেতু নাই প্ৰাঞ্জলদা আছে তো আপোনালোকক অলপ বুজাই দিব মাজে মাজে এতিয়া হ'ব ডেডলিফ্ট তো ডেডলিফ্টটো প্লেট লগোৱাটো ইজি মাৰোঁতে জস্তা থাকে যেতিয়া প্লেটখিনি সৰু ন ফাটি যায় ডেডলিফ্টটো মাৰি তেতিয়া হ'ব ডেডলিফ্ট দেখাই আছোঁ গৈছে মজা লাগিছে চুলি খোপা কাটিবা কাইলৈ চুলি কাটিম কাইলৈ জবৰদস্তি থাকে নেকি হেণ্ডচাম ল'ৰা এফালে আমাৰ যিমান হেণ্ডচাম ল'ৰা অৱস্থাই নাই আৰু চেষ্টটো চাওক চেষ্ট নে এখন পাহাৰ দেখাই দিয়ক চেষ্টটো দেখাই দিয়ক ये कैसा वाला माइबा हाँ माइबा ये मुझसे देखो প্ৰাঞ্জলা মানে সৰু সৰু লাগিছে ৰে সঁচাই সৰু কি সৰু সৰু লাগিছে প্ৰাঞ্জলা কি কৈছে চাওক মজা মাৰক বঢ়িয়া এতিয়া মাৰিছিলোঁ 90 তো এতিয়া মাৰিম 100 ট্ৰাই কৰোঁ 100 ইয়াত এতিয়া আছে 100 কেজি গাত কেইটা ৰেপ যায় চাওঁ আৰু বেলটো যিহেতু জৰুৰী কঁকাল ইঞ্জুৰি হোৱা চান্স থাকে মাৰি ল'ব গাইজ কাইলৈ লোৱাৰ বেকৰ মা বেন হৈ যাব বে ফাটি গৈছে আজি বেয়া বিষ হ'ব কাইলৈ ৰাতিপুৱা যেতিয়া শুই উঠিম মাক কষ্ট এতিয়া হ'ব বাইচেপ বেকৰ 5টা এক্সাৰচাইজ কৰিলোঁ এতিয়া হ'ব বাইচেপ আৰু এইফালে গান বাজি আছে ন কপিত আহি যাব পাৰে সেইটো কাৰণে ইমান বেছি ভইচ দি থকা নাই আমাৰ ধুনীয়াকৈ আজি এক্সাৰচাইজ কমপ্লিট হৈ গ'ল আৰু এতিয়া গৈ আছোঁ ঘৰত ধুনীয়াকৈ ডাইট চাইট কৰোঁগৈ কিবা কিবি এটা খাই লওঁ খাই মেলি আকৌ 5 বজাত ওলাই আহিম কাম অলপ আছে কামখিনি কৰি লওঁ
এতিয়া যাওঁ পতা পানী চানী নিব আছে কিবা কিবি কিনা পানীয়ে খায় দামী মানুহ ন এইবিলাক কি কিনা পানী খাই বোলো আপুনি কি কৰি আছা তুমি বদনাম কিমান দামী আৰু? মানুহ, হা? পানী ভালেই খাব লাগিব ন সেইটোৱে। ব'লা ব'লা ব'লা